দুধনৈত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, 3জন ড্ৰাগছ সৰবৰাহকাৰী আটক। দুধনৈত আজি সন্ধিয়া প্ৰায় 7মান বজাত দুধনৈ আৰক্ষী থানাৰ সন্মুখত NL 0700815 নম্বৰৰ উইংগাৰ গাড়ী এখন সন্দেহবশতঃ দুধনৈ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনি তালাচী চলাওঁতে গাড়ীখনৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছ, হেৰ'ইন 260 গ্ৰাম, ইয়াবা টেবলেট প্ৰায় 40,000, বহু সংখ্যক চিৰিঞ্জ ইত্যাদি উদ্ধাৰ কৰাৰ লগতে 3গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। উইংগাৰ গাড়ীখন ডিমাপুৰৰ পৰা মানকাছৰ অভিমুখে আহি আছিলে। বাহনখনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 2.5 কোটি টকাৰ ওপৰত হোৱা বুলি অনুমান কৰিছে আৰক্ষীয়ে। আজি এটা স্পেচিফিক ইনপুটৰ বেচিছত আমাৰ দুধনৈ PSৰ OC দুলাল মহন্ত আৰু SI সুমিত তালুকদাৰ, SI মণ্টু বৰাৰ নেতৃত্বত এটা ছাৰপ্ৰাইজ নাকা লগোৱা হৈছিলে দুধনৈত, আৰু সেইটো বেচিছত এখন নাগালেণ্ডৰ উইংগাৰ আহিছিলে, টাটা উইংগাৰ। তাত সেইখন ষ্টপ কৰি যেতিয়া চেকিং কৰা হ'ল, তাত আপোনাৰ 3জন ব্যক্তিৰ সহিতে 256 গ্ৰাম ছাছপেক্টেড হেৰ'ইন আৰু এৰাউণ্ড 40,000 WI টেবলেটছ পোৱা গৈছে। আৰু সেই সংক্ৰান্তত 3জন ব্যক্তিক এৰেষ্ট কৰা হৈছে। এজন ব্যক্তি মানকাছৰ, এজন ডিমাপুৰ আৰু এজন নুংবা মণিপুৰৰ। আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। ডিটেইলছ ক'লৈ নিবলগীয়া আছিলে, যিহেতু স্পেচিফিক ইনফৰ্মেশ্যনৰ বেচিছতে অপাৰেশ্যনটো কৰা হৈছিলে OC দুধনৈৰ দ্বাৰা, গতিকে সেই ইনফৰ্মেশ্যন পোৱাৰ পাছত আপোনালোকক জনোৱা হ'ব। কিমান পাইছে? 256 গ্ৰাম হেৰ'ইন ইন 20 পেকেটছ আৰু 40,000 WI টেবলেটছ, ইয়াবা টেবলেটছ বুলি যিটো কয়, মেথামফেটামাইন। বজাৰ মূল্য কিমান? বজাৰ মূল্য 40,000 WI টেবলেটছৰ আজিৰ দিনত প্ৰায় 2 কোটি টকা হ'ব, যিটো পাইকাৰী ৰেট। আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত 250 গ্ৰামছ হেৰ'ইনৰ যদিও সঠিকভাৱে কোৱা টান, কিন্তু যিটো আমি ৰেকৰ্ডছত দেখা যায়, এইটো এৰাউণ্ড 50 লাখ বা 60 লাখৰ হ'ব। আৰক্ষীৰ অভিযানটো চলাই আছে ড্ৰাগছ বিৰোধী, কিন্তু তথাপি চেলেঞ্জ কৰিছে নেকি? এইটোতো এতিয়া ধৰক আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত এইটো কোৱাটো টান আমাৰ, কিন্তু যিমান দৰে দেখে আপুনি গোৱালপাৰা পুলিচৰ যথেষ্ট সফলতা লাভ কৰা হৈছে। কেইদিনমান আগতেও দুধনৈত ধৰা হৈছিলে, আৰু তাৰ আগতেও গোৱালপাৰাত 10 কোটি টকাৰ প্ৰায় আণ্ডাৰগ্ৰাউণ্ড এটা চেম্বাৰো পোৱা গৈছিলে। গতিকে এইটো চলি আছে আৰু চলি থাকিব। কি গাড়ী জব্দ কৰা হৈছে? গাড়ীখন এখন উইংগাৰ পোৱা গৈছে, নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন। ঠিক আছে। কি আছে? আমাৰ এইটো আচলতে এটা ইনফৰ্মেশ্যন আছিলে, এনেকুৱা এখন NL নম্বৰৰ গাড়ী আহিছে, উইংগাৰ গাড়ী গুৱাহাটীৰ ফালৰ পৰা। গতিকে তাত ডাউট আছে যে সেইখনত কিবা ড্ৰাগজাতীয় বস্তু থাকিব পাৰে। সেইমতে আমি দুধনৈ থানাত সন্ধিয়া সময়ত আমি চেকিং কৰোঁতে তাৰমানে গাড়ীখন আমি পালোঁ। গাড়ীখন পাই থানাৰ ভিতৰত সোমাই আমি চেক কৰিলোঁ। তাতে 3জন মানুহ পালোঁ। এজন আছিলে ডিমাপুৰৰ, এজন মণিপুৰৰ আৰু এজন আমাৰ গোৱালপাৰাৰ। তেখেতসকলৰ এটা বেগ আছিলে। বেগৰ ভিতৰত আমি যেতিয়া চেক কৰিলোঁ, তাতে 20টা চপকেছ ওলাইছে, আপোনালোকে দেখিছে তাতে। চপকেছৰ ভিতৰত আমি ছাছপেক্টেড ব্ৰাউন চুগাৰ, যিটো আমি সন্দেহ কৰিছোঁ এইটো ব্ৰাউন চুগাৰ হয় বুলি, আৰু 4টা পেকেট আছে, আপোনালোকে দেখিছে। তাতে পেকেটত আমি টেবলেট আছে বুলি ডাউট কৰিছোঁ। এতিয়ালৈকে আমি ৱেইট কৰা নাই, বা টেবলেটখিনি আমি খুলি চোৱা নাই, কি পেকেটকেইটা কিমান আছে, কি দিয়ে। ছিনিয়ৰ অফিচাৰ আহি আছে আমাৰ, গতিকে তেখেতসকল আহিলে আমি এইবিলাক কাউণ্ট কৰি ৱেইট কৰি প্ৰকৃত হিচাপটো আপোনালোকক দিব পাৰিম। গাড়ীখন ক'ৰ পৰা আহিছিলে? গাড়ীখন ডিমাপুৰৰ পৰা আহিছে। তেখেতসকলৰ আমি যিটো প্ৰাথমিক অনুসন্ধান, বাকীখিনি পিছত আমি অনুসন্ধান, এতিয়া গোৱালপাৰালৈকে অহা বুলি কৈছে। বাকীখিনি আমি ইনভেষ্টিগেশ্যন হোৱাৰ পিছতে। পঞ্জীয়ন NL আছিলে।